students, welcome to my channel Hawks Study. আজি মই তোমালোকৰ ইংলিছৰ অৰ্থাৎ ক্লাছ 5 ৰ ইংলিছৰ লেসন 8 ৰ দি হক্স এণ্ড देयर ফ্ৰেন্ডছ নামৰ চেপ্টাৰটোৰ গ্ৰামাৰ সেকশনখিনি আলোচনা কৰিম। তোমালোকে অতি মনোযোগ সহকাৰে মোৰ এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই যাবা। এতিয়া তোমালোকৰ গ্ৰামাৰ এণ্ড ইউজেজত দিয়া আছে a নম্বৰ negative sentence when a statement conveys something negative about the subject it is said to be a negative sentence অৰ্থাৎ যেতিয়া কোনো এটা বিবৃতি বা কোনো এটা সেন্টেন্সত কৰ্তাৰ বিষয়ে অৰ্থাৎ সাবজেক্টৰ বিষয়ে যেতিয়া নেবাঞ্চক নহয় বোধক ব্যাখ্যা কৰা হ'ব বা প্ৰকাশ কৰা হ'ব তেতিয়া তাক নেগেটিভ সেন্টেন্স বুলি কোৱা হয়। ইয়াৰ স্ট্ৰাকচাৰ অৰ্থাৎ নেগেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ দিয়া আছে, এটো তোমালোকে মনত ৰাখিবা। সাবজেক্ট প্লাস ভাৰ্ব প্লাস নট। নেগেটিভ এটা সেন্টেন্স গঠন কৰিবলৈ নটটো লাগিবই। ইয়াত সাবজেক্ট আই দি আছে, আই এম নট। ইয়াত এমৰ পিছতহে নট লগাইছে, অৰ্থাৎ তোমালোকে এটো মনত ৰাখিবা যে কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকিলে সেই অক্সিলাৰি ভাৰ্বৰ পিছত নট বহুৱাই দিলেই নট এটা বহুৱাই দিলে কি হ'ব, নেগেটিভ সেন্টেন্স গঠন হ'ব। এটো মনত ৰাখিবা তোমালোকে এনেকৈ। নেক্সট দিয়া আছে এক্সাম্পল, নেগেটিভ সেন্টেন্সৰ কিছুমান এক্সাম্পল দিয়া আছে। এক নম্বৰ আই এম নট এ ডক্টৰ। ইয়াত চাবা এম টু হৈছে কি অক্সিলাৰি ভাৰ্ব। তোমালোকে নিশ্চয় আগতে পাইছা যে অক্সিলাৰি ভাৰ্ব 24টা। সেই 24টা তোমালোকে মনত ৰাখিব লাগিব, আৰু সেই 24টাৰ মাজতে এমো এটা কি অক্সিলাৰি ভাৰ্ব, আৰু তাৰ পিছত নট বহুৱাই নেগেটিভ সেন্টেন্স গঠন কৰিছে। নেক্সট টু উই ডো নট প্লে বেডমিণ্টন। আমি বেডমিণ্টন নেখেলো। ইয়াত ডো টু কি অক্সিলাৰি ভাৰ্ব, ইয়াৰ পিছত নট লগাই দিছে, এটো কি নেগেটিভ সেন্টেন্স গঠন হৈছে। নেক্সট 3 they did not go to market। হিহতে বজাৰলৈ যোৱা নাছিল। ইয়াত ডিডৰ পিছত চাবা নট দি আছে। নেক্সট 4 she will not drink the glass of milk। তাই গাখীৰৰ গ্লাছ পান নকৰিব। নেক্সট এটা বাক্যটোত চাবা কি লিখা আছে, a sentence can be turned into negative sentence by adding no or not to it if অৰ্থাৎ কোনো এটা সেন্টেন্স নেগেটিভ সেন্টেন্স অৰ্থাৎ কোনো এটা এফাৰ্মেটিভ সেন্টেন্স বা হয়বোধক বাক্য এটা যদি তুমি নহয়বোধক নেগেটিভলৈ কনভাৰ্ট কৰিব বিচাৰা তেনেহলে কি কৰিব লাগিব, সেই সেন্টেন্সত নো বা নট যোগ দিব লাগিব, তেতিয়া সেই সেন্টেন্সটো নেগেটিভ সেন্টেন্সলৈ কনভাৰ্ট হ'ব। নেক্সট দি আছে কি ইফ দেয়াৰ ইজ নো অক্সিলাৰি ভাৰ্ব ইন এ সেন্টেন্স। অৰ্থাৎ যদি কোনো এটা সেন্টেন্সত, মই কি কৈছিলো যে যদি কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকে সেই অক্সিলাৰি ভাৰ্বৰ পিছত নট লগাই দিলেই সেন্টেন্স এটা নেগেটিভলৈ কি হ'ব, চেঞ্জ হ'ব। ইয়াত কি কৈছে, যদি কোনো এটা সেন্টেন্সত যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহলে উই টেক দি হেল্প অফ ডো ভাৰ্ব। তেতিয়া আমি কি কৰিব লাগিব, ডো ভাৰ্বৰ সহায় ল'ব লাগিব। টু টাৰ্ন ইট ইনটু নেগেটিভ। আমি নেগেটিভলৈ টাৰ্ন কৰিবলৈ, কনভাৰ্ট কৰিবলৈ কি কৰিব লাগিব, আমি ডো ভাৰ্বৰ সহায় ল'ব লাগিব। ইয়াত তোমালোকৰ তলত দিয়া আছে, ইয়াত তোমালোকৰ কেইটামান সেন্টেন্স দিয়া আছে যিবিলাক সেন্টেন্সত অক্সিলাৰি ভাৰ্ব নাই। মই কিন্তু আগতে তোমালোকক কৈছিলো যে যদি কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকে তাৰ পিছতে নট বহুৱাই দিলেই এটা সেন্টেন্স নেগেটিভলৈ টাৰ্ন হয়। কিন্তু ইয়াত অলপ আগত আমি কি কৰিলো, বাক্যটাত পঢ়িলো যে যদি কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহলে আমি সেই সেন্টেন্সটো নেগেটিভলৈ কনভাৰ্ট কৰিবলৈ হলে আমি কি কৰিব লাগিব, ডো ভাৰ্বৰ সহায় ল'ব লাগিব। ইয়াত সেইবিলাক সেন্টেন্স কৰি দিয়া আছে। চাবা এক নম্বৰটো
I eat chocolates. ইয়াত ইটটো হৈছে মেইন ভার্ব, ইয়াত অক্সিলারি ভার্ব নাই। এটো কি কৰিছে নিগেটিভলৈ কনভার্ট কৰিছে। I do not eat chocolates. মই চকলেট নাখাও। তলত দি আছে I don't eat chocolates. মই চকলেট নাখাও। ইয়াত don't দিছে অৰ্থাৎ do notৰ শর্ট ফর্ম হৈছে কি don't। এটো contracted from ইয়াত লিখা আছে don't is the contracted form of the donut। এটো হৈছে donutৰ এটা শর্ট ফর্ম, এটা সংকুচিত ফর্ম গঠন। নেক্সট 2 নম্বৰ দি আছে she cooks food। তাই আহাৰ ৰান্ধে। এটো নিগেটিভলৈ কনভার্ট কৰিছে যে she does not cook food। আমি do verb কি পাইছিলো do does did। ইয়াৰ এবাৰ কি কৰিছে doesৰ সহায় লৈছে কাৰণ she হৈছে কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার। আমি জানোই যে যদি কোনো এটা সেন্টেন্সত থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকে আৰু সেই সেন্টেন্সটো যদি do ভার্বৰ সহায় লৈ নিগেটিভ কৰিবলগীয়া হয় তেনেহলে সেই সেন্টেন্সটো do ভাৰ্বৰ doesৰ সহায় লৈ আৰু তাৰ পিছত not লগাই দিলে হেতু নিগেটিভলৈ টাৰ্নড হ'ব। ইয়াত কি দি আছে এবাৰ কি আছে doesৰ সহায় লৈছে কাৰণ she হৈছে কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার she হিও কি থার্ড পারসন সিঙ্গুলার নাম্বার বা কিবা এটা নাউন থাকিলে যদি রাম ৰহিম এবিলাক থাকে তেতিয়া হলে কি দিব লাগিব রাম does not cook food এনেকৈ দিব লাগিব। নেক্সট এটো doesৰ শর্ট ফর্ম লিখিছে she doesn't cook food। 3 Radhika goes to cinema। Radhika cinema দেখিবলৈ যায়। নিগেটিভলৈ কনভার্ট কৰিছে Radhika does not। এবাৰ Radhika কি থার্ড পারসন সিঙ্গুলার নাম্বার সো কি দিছে সেই কাৰণে does not দিছে। Radhika does not go to cinema। Radhika সিনেমা দেখিবলৈ নাযায়। Radhika doesn't go to cinema to short form। Next 4 Ratul wrote a story। Ratule এটা story লিখিছিল। এবাৰ কিন্তু past tenseত দি আছে wrote, writer past tense wrote। এবাৰ কি কৰিব লাগিব do ভাৰ্বৰ didৰ সহায় ল'ব লাগিব ইয়াক নিগেটিভলৈ টাৰ্ন কৰিবলৈ। ইয়াত দি আছে Ratul did not write a story। এবাৰ কি কৈছে didৰ সহায় লৈছে কাৰণ ইয়াত মেইন ভাৰ্বটো কি আছে past tenseত দিয়া আছে। আৰু যদি তোমালোকে কোনো এটা সেন্টেন্স past tenseত পোৱা তেতিয়া হলে কি কৰিব লাগিব didৰ সহায় ল'ব লাগিব আৰু দুইটাৰ পিছতে not বহুৱাই আৰু মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব। এটো মনত ৰাখিবা মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিবই লাগিব। যদি তোমালোকে ইয়াত wrote আছে ইয়াত তলত যদি তোমালোকে wrote ইয়াত লিখি Ratul did not wrote a story যদি wrote দিলা হয় তেনেহলে এটো কি হ'ব ক্যান্সেল হ'ব অৰ্থাৎ ভুল হ'ব। এটো সেই কাৰণে তোমালোকে যদি কোনো এটা সেন্টেন্সৰ past tenseত থাকে ভাৰ্বটো past tenseত থাকে আৰু সেইটো নিগেটিভলৈ কনভার্ট কৰিবলৈ হলে তোমালোকে কি কৰিব লাগিব didৰ সহায় লৈ আৰু didৰ পিছত not বহুৱাই মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিবা। শর্ট ফর্মটো দি আছে Ratul didn't write a story। Next 5 নম্বৰ দি আছে they went to the village। ইহঁতে গাঁৱলৈ গৈছিল। এইটো কিন্তু কি আছে past ফৰ্মত আছে। ইয়াত নিগেটিভ কৰিছে they did not go to the village। ইহঁতে গাঁৱলৈ যোৱা নাছিল। ইয়াত চাবা গোৰ past tense কি went। ইয়াত went to দিয়া আছে অৰ্থাৎ past ফৰ্মত দিয়া আছে সেই কাৰণে কি কৰিছে didৰ সহায় লৈছে আৰু didৰ সহায় লৈ নিগেটিভ কৰি তাৰ পিছত এই wentৰ প্ৰেজেন্ট ফৰ্ম কি go দিছে। সেই কাৰণে তোমালোকে এটো মন দি চাবা। নেক্সট দি আছে they didn't go to village। ইহঁতে ভিলেজলৈ বা কি গাঁৱলৈ
যোৱা নাছিল নেক্সট 6 we eat fish আমি মাছ খাওঁ এটো প্ৰেজেন্ট ফৰ্মত আছে ইয়াৰ কোনো অসুবিধা নাই ইয়াত যদি এটো নেগেটিভ কৰিছে we do not eat fish আমি মাছ নাখাওঁ শর্ট ফর্মত দি আছে we don't eat fish আমি মাছ নাখাওঁ নেক্সট তোমালোকে বাকসটোত চাবাচোন বাকসত কি দি আছে I do we do you do he oblique she does they do অর্থাৎ যদি তোমালোকে কোনো এটা প্রেজেন্ট ফর্মত থকা সেন্টেন্স এটা নেগেটিভলৈ টার্ন কৰিব বিচৰা নেগেটিভলৈ পৰিৱৰ্তন কৰিব বিচৰা তেনেহলে কি কৰিব লাগিব এই পাৰ্সন অনুযায়ী do ভাৰ্বৰ সহায় ল'ব লাগিব ইয়াত কি দিছে I do অৰ্থাৎ ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বার ফার্স্ট পার্সন প্লুরাল নাম্বার সেকেন্ড পার্সন সিঙ্গুলার নাম্বার সেকেন্ড পার্সন প্লুরাল নাম্বার আৰু থার্ড পার্সন প্লুরাল নাম্বার এইবিলাকৰ ক্ষেত্ৰত কি হ'ব ডো হ'ব অৰ্থাৎ ডো ভাৰ্বৰ সহায় লৈ তুমি নেগেটিভ কৰিব পাৰিবা আৰু যদি এইটো মনত ৰাখিবা বিশেষকৈ এইখিনি মনত ৰাখিবা তোমালোকে যদি কোনো এটা সেন্টেন্সত থার্ড পার্সন সিঙ্গুলার নাম্বার অর্থাৎ সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেনেহলে সেই সেন্টেন্সটো যদি তোমালোকে নেগেটিভলৈ টার্ন কৰিব বিচৰা তেনেহলে কি কৰিব লাগিব ডাজৰ সহায় ল'ব লাগিব এইখিনি মনত ৰাখিবা আৰু পাস্ট টেন্সৰ ক্ষেত্ৰত কোনো হিমান অসুবিধা নাই তোমালোকে প্ৰত্যেকটো পাৰ্সনতে অৰ্থাৎ প্ৰত্যেকটো সাবজেক্টৰ পিছতে ডিডৰ সহায় লৈ পিছত নট বহুৱাই দিলে হেতু কি হ'ব নেগেটিভলৈ কনভাৰ্ট কৰিব পাৰিবা এতিয়া তোমালোকৰ ইয়াত কি দি আছে সাম কন্ট্ৰাক্টেড ফৰ্মস অৰ্থাৎ কিছুমান সংকুচিত ফৰ্ম আৰু যদি তোমালোকে অক্সিলাৰি ভাৰ্বৰ সৈতে কি কৰা নটটো যদি একেলগে লিখা তেনেহলে কি কৰিব লাগিব শৰ্ট ফৰ্ম হিচাপে লিখিব লাগিব যে ইয়াত কি দি আছে ইয়াত এম নটৰ কন্ট্ৰাক্টেড ফৰ্ম কি দিছে ain't are not ইয়াৰ কন্ট্ৰাক্টেড ফৰ্ম কি দি আছে aren't cannot can't do not don't did not didn't does not doesn't will not won't shall not shan't is not isn't has not hasn't have not haven't next তোমালোকৰ তলত দিয়া আছে activity 1 so fill in the blanks to make these sentences negative অৰ্থাৎ তলৰ সেন্টেন্স বোৰ তোমালোকৰ কি দিয়া আছে নেগেটিভ সেন্টেন্সলৈ সলনি কৰিব লাগিব তাৰ বাবে খালি ঠাই দিয়া আছে ইয়াত এ নম্বৰটো দিয়া আছে the pen is red কলমটো ৰঙা ইয়াত প্ৰথমে তোমালোকে চাব লাগিব সেন্টেন্সটোত অক্সিলাৰি ভাৰ্ব আছে না নাই যদি তোমালোকে এই সেন্টেন্সত অক্সিলাৰি ভাৰ্ব চোৱা তেনেহলে ইজিলি তোমালোকে এই অক্সিলাৰি ভাৰ্বৰ পিছতে নট বহুৱাই তাক নেগেটিভলৈ কনভাৰ্ট কৰিবা ইয়াত কি দি আছে the pen is red ইয়াত is to কি অক্সিলাৰি ভাৰ্ব ইয়াৰ পিছতে অৰ্থাৎ ইজৰ পিছতে কি কৰিব লাগিব তোমালোকে নট বহুৱাই তাক নেগেটিভ সেন্টেন্সলৈ সলনি কৰিব পাৰিবা আৰু তাৰ বাবে মই খালি ঠাইবোৰ তলত ফিল আপ কৰি দিছো তোমালোকে চাই ল'ব পাৰিবা এ নম্বৰত দিয়া আছে the pen is red the pen is not red আৰু নেক্সট লাইনটো দিয়া আছে the pen isn't red কলমটো ৰঙা নহয় অৰ্থাৎ মই শৰ্ট ফৰ্মত লিখিছো তোমালোকে শৰ্ট ফৰ্মত লিখিবা মই নৰ্মেল অৰ্থাৎ সাধাৰণ ভাৱে লিখিছো the students are not reading ইয়াত are to কি অক্সিলাৰি ভাৰ্ব ইয়াত কি কৈছে লৰা ছাত্ৰ ছাত্ৰীবোৰে পঢ়ি আছে the students are not আৰৰ পিছতে নট লগাই দিছে অৰ্থাৎ এটো কি অক্সিলাৰি ভাৰ্ব তাৰ বাবে ইয়াৰ পিছতে নট লগাই এটো মই নেগেটিভলৈ টাৰ্ন কৰিছো তোমালোকে পাৰিলে আৰু এটা লাইন লিখিবা যেটো মানে শৰ্ট ফৰ্মত হয় ঘৰতে লিখিবা the pen এনেকে লিখিবা the students aren't reading
শর্ট ফর্মত লিখিবা তোমালোকে শর্ট ফর্মটো ওপৰত পালাই তাৰপিছত কি দিয়া আছে সি they went to Delhi last year হিহতে যোৱা বছৰ দিল্লীলৈ গৈছিল আৰু ইয়াত তোমালোকে চাব পাৰিবা অক্সিলাৰি ভাৰ্ব নাই তেনেহলে ইয়াক কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু ডু ভাৰ্বৰ সহায় ল'বলৈ যায় তোমালোকে সেন্টেন্সটো চাব লাগিব এটো প্ৰেজেন্ট ফৰ্মত আছে নে পাষ্ট ফৰ্মত আছে যদি প্ৰেজেন্ট ফৰ্মত থাকে তেনেহলে পাৰ্সন অনুযায়ী ডু বা ডাজ ল'ব লাগিব আৰু যদি পাষ্ট ফৰ্ম হয় তেনেহলে তোমালোকে কি কৰিব লাগিব ডিডৰ সহায় ল'ব লাগিব তেনেহলে ইয়াত কি দিয়া আছে সি নম্বৰ they went to Delhi last year হিহতে দিল্লীলৈ যোৱা বছৰ গৈছিল তো ইয়াৰ আনসাৰটো হ'ব they did not হিহতে গৈছিল অৰ্থাৎ went ইয়াত went দিয়া আছে ইয়াত চাব পাৰিবা went দিয়া আছে ইয়াত কি দিব they did not go to Delhi last year ইয়াত যদি নেগেটিভলৈ কনভাৰ্ট কৰিব পাৰে তেনেহলে ডিডৰ সহায় ল'ব লাগিব আৰু ডিডৰ পিছতে নট দিব লাগিব আৰু এই পাষ্ট ফৰ্মত থকা মেইন ভাৰ্বটো কি কৰিব লাগিব প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব wentৰ প্ৰেজেন্ট ফৰ্ম কি হৈছে go এনেকৈ লিখিবা নেক্সট দিয়া আছে ডি my friends play football মোৰ বন্ধুসকলে ফুটবল খেলে ইয়াত নেগেটিভলৈ কৰিবলৈ গ'লে তোমালোকে চাব পাৰিবা ইয়াত কি দিয়া আছে সাবজেক্টটো প্লুৰেল ফৰ্ম দিয়া আছে থাৰ্ড পাৰসন প্লুৰেল ফৰ্ম দিয়া আছে সেইকাৰণে তোমালোকে ইয়াত ডু ভাৰ্বৰ সহায় ল'ব লাগিব my friends do not play football তোমালোকে আৰু এটা লাইন কিন্তু ঘৰতে কৰিবা নিজে পিছত মোৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে নিজে চেষ্টা কৰিবা লিখিবলৈ যেটো তোমালোকে শর্ট ফর্মত লিখিবা এটো লিখিবা যে my friends don't play football next ই নম্বৰ দি আছে বাকুল draws beautiful pictures বাকুলে ধুনিয়া ছবি বা দৃশ্য আঁকে ইয়াত বাকুলটো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ আৰু ইয়াত মেইন ভাৰ্ব আছে কিন্তু ইয়াত অক্সিলাৰি ভাৰ্ব নাই আৰু তাৰ বাবে কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু বাকলটো হৈছে কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ তাৰ বাবে ইয়াক ডাজৰ সহায় ল'ব লাগিব নেগেটিভলৈ কৰিবলৈ গ'লে তো এনসাৰটো হ'ব বাকল ডাজ নট ড্ৰ বিউটিফুল পিকচাৰ্স বাকলে ধুনিয়া পিকচাৰ ধুনিয়া দৃশ্য আঁকে নেক্সট বি নম্বৰ দি আছে question sentence or interrogative sentence অর্থাৎ এবার কি হৈছে প্ৰশ্নবোধক অর্থাৎ আমি কাৰোবাক যদি প্ৰশ্ন কৰো এই ক্ষেত্ৰত এই সেন্টেন্সটো when a sentence makes inquiries or asks for information it is called a question sentence or interrogative sentence যদি কোনো এটা সেন্টেন্স আমি ইনকোয়ারি কৰিবলৈ হলে বা কোনো এটা বস্তুৰ বিষয়ে বা কোনো এটা ইনফরমেশন লবলৈ যদি কাৰোবাক আমি সুধো সেই বিষয়ে সেই সেন্টেন্সটো কি হ'ব ইন্টাৰোগেটিভ সেন্টেন্স হ'ব নেক্সট দিয়া আছে স্ট্ৰাকচাৰ অফ কোৱেশ্চন সেন্টেন্সেস অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্সৰ কি দিয়া আছে ইয়াত ফৰ্মেশনটো দিয়া আছে কি ভাৰ্ব প্লাস সাবজেক্ট প্লাস question mark অর্থাৎ interrogation mark এই question markটো তোমালোকে interrogative sentence কৰিলে এটো দিবই লাগিব ইয়াত তলত দিয়া আছে how to turn a sentence into interrogative অৰ্থাৎ question mark অৰ্থাৎ প্ৰশ্নবোধক বাক্যলৈ কেনেদৰে এটা সেন্টেন্স আমি হলনি কৰিব পাৰো এক নম্বৰত দিয়া আছে she is Mina ইয়াত চাবা তোমালোকে যদি কোনো এটা ভাৰ্বত এবাৰো হে একে নিয়ম যদি কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকে তেনেহলে সেই অক্সিলাৰি ভাৰ্ব সাবজেক্টৰ আগত আনি বহুৱাই
শেষত কুৱেশ্যন মাৰ্কটো দিলে কি হ'ব ইণ্টাৰগেটিভ সেন্টেন্স এটা গঠন হ'ব আৰু যদি কোনো এটা সেন্টেন্সত অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহলে আমি সেই একে ধৰণে নেগেটিভ সেন্টেন্সত যেনেকৈ আমি ডু ভাৰ্বৰ সহায় লৈছিলো ইয়াতো তেনেকৈ আমি কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু সেই ডু ভাৰ্বৰ ডু ডাজ ডিড ইণ্টাৰগেটিভ কৰিবলৈ হলে তেনেহলে আমি সাবজেক্টৰ আগত বহাব লাগিব এবাৰ আমি সাবজেক্টৰ আগত বহাব লাগিব তো এক নম্বৰত দিয়া আছে she is মীৰা তাই মীৰা ইণ্টাৰগেটিভ সেন্টেন্স কৰিছে ইয়াত is to কি অক্সিলাৰি ভাৰ্ব আৰু ইয়াক সাবজেক্টৰ আগত অৰ্থাৎ she হৈছে সাবজেক্ট আৰু সাবজেক্টৰ আগত আমি ইণ্টাৰগেটিভ সেন্টেন্স কৰিছে ইয়াত দিয়া আছে is she মীৰা তাই মীৰা নে এনেকৈ কৰিব লাগিব নেক্সট টু শিলা eats rice শিলাই কি কৰে ভাত খায় এটো শিলা কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াত চাবা অক্সিলাৰি ভাৰ্ব নাই তেনেহলে ইয়াক কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু শিলা কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ বাবে ডু ভাৰ্বৰ ডাজৰ সহায় লৈ আমি ইয়াক ইণ্টাৰগেটিভ সেন্টেন্স কৰিব লাগিব তো ইয়াত কি লিখিব লাগিব ডাজ শিলা ইট ৰাইচ শিলাই ভাত খায় নে নেক্সট 3 দে ড্ৰিংক মিল্ক হিহতে গাখীৰ পি কৰে অৰ্থাৎ গাখীৰ পান কৰে ইণ্টাৰগেটিভ কৰিব লাগিব এবাৰ ডু ভাৰ্বৰ সহায় ল'ব লাগিব কাৰণ ইয়াত কি নাই অক্সিলাৰি ভাৰ্ব নাই আৰু ডু ভাৰ্বৰ ডুটো ল'ব লাগিব কাৰণ ইয়াত কি আছে ডেটো কি থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ তাৰ বাবে ডু ভাৰ্ব ডুৰ সহায় ল'ব লাগিব ডু দে ড্ৰিংক মিল্ক হিহতে গাখীৰ পান কৰে নে 4 her cousins visited Agra এবাৰ visited আছে অৰ্থাৎ past tenseত আছে এবাৰ কি কৰিব লাগিব didৰ সহায় ল'ব লাগিব সেইভাবে did her cousins visit Agra এবাৰ সবা visited আছিল এবাৰ visit হৈছে অৰ্থাৎ প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব মেইন ভাৰ্বটো কি দি আছে did her cousins visit Agra তাইৰ সম্পৰ্কীয় ভনী বা ভায়েকে কি কৰিছিল আগ্ৰালৈ গৈছিল নে নেক্সট 5 the hawk flew to the kingfisher হেনচৰায়ে মাছৰুকাৰ ওচৰলৈ অৰ্থাৎ মাছৰুকালৈ কি কৰিছিল উৰি গৈছিল ইণ্টাৰগেটিভ হ'ব কি flew অৰ্থাৎ flyer past tense কি flew ইয়াত সেইভাবে কি কৰিব past tenseত আছে তাৰ বাবে আমি didৰ সহায় ল'ব লাগিব did the hawk fly to kingfisher ইয়াত ডিটো আগত ৰাখিব লাগিব আৰু সদায় মনত ৰাখিবা কুৱেশ্যন মাৰ্কটো দিবই লাগিব এক্টিভিটি 2 দি আছে কমপ্লিট দি ফ্লোয়িং টেবল তলৰ বাক্য অৰ্থাৎ তলৰ দিয়া খালি ঠাইবোৰ তলত কিছুমান খালি ঠাই দিয়া আছে এইবিলাক তোমালোকে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই স্তম্ভত দিয়া আছে আৰু বি স্তম্ভত এই স্তম্ভত তোমালোকৰ এফাৰ্মেটিভ অৰ্থাৎ হয়বোধক কিছুমান বাক্য দিয়া আছে এইবিলাক বি সেন্টেন্স বি স্তম্ভত কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব এই সেন্টেন্সটো আৰু সি স্তম্ভত এই স্তম্ভৰ সেন্টেন্স বিলাক ইণ্টাৰগেটিভ কৰিব লাগিব তো এতিয়া সবাচোন কি দিয়া আছে হি ৰোট এ বুক তাই এখন কিতাপ লিখিছিল কি past tense আছে সেইভাবে নেগেটিভ কৰিবলৈ হলে আমি কি কৰিব লাগিব ইয়াত অক্সিলাৰি ভাৰ্ব নাই যেহেতু সেইভাবে আমি ডিডৰ সহায় ল'ব লাগিব he did not write a book ইণ্টাৰগেটিভ কৰিব লাগিলে তেনেহলে did টো আগত আনিব লাগিব did আগত দি সাবজেক্টৰ আগত বহুৱাই ইণ্টাৰগেটিভ কৰিব লাগিব কি দি আছে did he write a book এখন question mark তাৰপিছত দিয়া আছে he sang a song তাই এটা গান গাইছিল
নিগেটিভত দিয়া আছে হি ডিড নট সিং এ সং তাই গান গোৱা নাছিল ইন্টাৰোগেটিভত ডিড হি সিং এ সং তাই তেও গান গাইছিল নে ঋতু ৰিডছ নভেল ঋতুৱে নভেল অৰ্থাৎ উপন্যাস পঢ়ে নেক্সট বি বিত দিয়া আছে কি ঋতু ডাজ নট ৰিড নভেলছ ঋতুৱে নভেল অৰ্থাৎ উপন্যাস নপঢ়ে ডাজ ঋতু ৰিড নভেল ঋতুৱে নভেল পঢ়ে নে এনেকৈ তোমালোকে এই সেন্টেন্সবিলাক কি কৰিব লাগিব এই খালী ঠাইবোৰ পূৰণ কৰিব লাগিব তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা মই নেক্সট চলে আগবাঢ়ো নেক্সট ৰাইটিং এক্টিভিটি দিয়া আছে ৰাইট এ পেৰাগ্ৰাফছ এবাউট ৰুবিজ ভিজিট টু কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ৰুবিৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভ্ৰমণৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব দিছে ইউজ দি ফ্ৰেজ গিভেন বিল অৰ্থাৎ কিছুমান এই বাকচত কিছুমান ফ্ৰেজ দিয়া আছে অৰ্থাৎ সেন্টেন্স ওয়াইজ কিছুমান দিয়া আছে আৰু ইয়াৰ পৰাই তোমালোকে এই ৰুবিৰ ভিজিটৰ বিষয়ে দৰ্শনৰ বিষয়ে কি কৰিব লাগিব বহলাই এটা পেৰাগ্ৰাফ লিখিব লাগিব আৰু মই তলত লিখি দিছো তোমালোকে চাই ল'বা তো ইয়াত দিয়া আছে ৰুবি went to কাজিৰঙা নেশ্যনেল পাৰ্ক on a holiday with parents and brother ৰুবিয়ে পিতৃ-মাতৃ আৰু ককায়েকৰ লগত কাজিৰঙা নেশ্যনেল পাৰ্কলৈ বন্ধৰ দিনত গৈছিল they went by bus হিহতে বাছেৰে গৈছিল and stayed a lodge named Banani আৰু বানানী নামৰ এখন আশ্ৰয়স্থলত হিহতে থাকিছিল they enjoyed the beautiful scenery হিহতে কিছুমান ধুনীয়া দৃশ্য উপভোগ কৰিছিল and saw many birds and animals আৰু বহুতো চৰাই আৰু জীৱ-জন্তু দেখিবলৈ পাইছিল they went for a elephant ride at dawn হিহতে ৰাতিপুৱা হাতীৰ ওপৰত উঠি কি কৰিছিল ভ্ৰমণ কৰিছিল and saw one horned rhinoceros আৰু হিহতে এটা খৰ্গ থকা গড় দেখিবলৈ পাইছিল for Ruby's elephant ride was the first experience আৰু ৰুবিৰ কি আছিল হেই হাতীৰ ওপৰত উঠি যেটো হিহতে কাজিৰঙাত ভ্ৰমণ কৰি আছিল আৰু এইটোই আছিল ৰুবিৰ কাৰণে প্ৰথমবাৰৰ অভিজ্ঞতা Ruby loved to see the monkeys ৰুবিয়ে বান্দৰ দেখিবলৈ ভাল পাইছিল and enjoyed the activities of the elephant club আৰু তেওঁ হাতীৰ পোৱালিবোৰৰ ক্ৰিয়াকলাপবোৰ উপভোগ কৰিছিল Ruby loved the trip very much ৰুবিয়ে ভ্ৰমণ বহুত ভাল পাইছিল তো এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ সেকশন নেক্সট মই মোৰ ভিডিওৰ নেক্সট পাৰ্টত তোমালোকৰ নেক্সট চেপ্টাৰলৈ আহিম আৰু মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই আপলোড কৰিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ই তোমালোকে পোৱা আৰু মোৰ ভিডিঅ'বিলাক চাই তোমালোকৰ কেনেকুৱা লাগে অৰ্থাৎ বুজি পোৱা নে নোপোৱা সেইবিলাক কমেন্ট কৰি মোক জনাবা আৰু বেছিকৈ কমেন্ট কৰি মোক ইনস্পায়াৰ কৰিবা আৰু মই দিয়া প্ৰত্যেকটো বস্তুৱে তোমালোকে মুখস্থ কৰা আৰু পৰীক্ষাৰ বাবে সাজু হোৱা